ঐ তই ইয়াত কি কৰি আছ? পইচাই হালে সেইটো কাৰণে মনে মনে বিচাৰি আছো বুজিছ। সঁচাকে ইয়াত পইচাটো হেৰালে নে তোৰ? হা নহয় আকাশত হেৰালে বুজিছ। কেনেকৈ হালে মই তোক কওঁ শুন চা। ঘৰৰ পৰা মই 500 টকা এটা লৈ ওলাই আহিছিলোঁ। ওলাই আহোঁতে মই সেইখন গেটেদি সোমালোঁ। সেইখন গেটেদি সোমাই এই গছজোপা তলত বহিলোঁ। গছজোপাৰ তলত বহোঁতে তেতিয়ালৈকে 500 টকাটো আছিলেই। প্ৰায়তো আধা ঘণ্টামান পিছত মই হেঁপিয়াই চাওঁ 500 টকাটো নাই নহয়। তেতিয়াৰ পৰা বিচাৰি আছোঁ আৰু ক'তনো পৰিলে এইডোখৰত। মই বুজিছোঁ তই চিধা এইখন গেটেদি আহি তই এই গছজোপাৰ তলত বহিছিলি। তইতো এইডোখৰ নাই তই পইচাটো কেলৈ এইডোখৰত বিচাৰি আছ? ডখৰাটো সেইডোখৰ চা সেইডোখৰ এই গছজোপাত আহিছ নাই? গছজোপাৰ তলত কি আন্ধাৰ হয় নাই? হা এইডোখৰ চা, এইডোখৰ পোহৰ পৰি আছে নাই? বস্তু এটা পোহৰত বিচাৰিলেহে তই ভালকৈ পাবি।